নমস্কাৰ মোৰ নাম শ্ৰী জ্যোতিষ্মিতা দত্ত মই আজি এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ কবিতাটিৰ শিৰোনাম লঘুন কবি নবকান্ত বৰুৱা একোকে নেখাও আজি একেবাৰে ভোক নাই আছে যদি আধা খেৰ চিৰা দিবা ভাল চাই দৈ মোক নালাগে গাখীৰৰ সৰ পালে খেজুৰীৰ গুৰ নেকি লয়ান এইফালে নাই যদি মালভোগ জাহাজী কলকে আন আৰু একো নেলাগে এই হ'ব জলপান আজি যদি অহা নাই ভীম সিং পালোৱান তাৰ বাবে ভাজি থোৱা দুটামান আলু আন পাপৰ আছিল বোলে আঙঠাত হেকচোন আচাৰো ওলাব পাৰে বিচাৰিলে চুকুন ৰৌ মাছ ভজা আছে তাৰো দুচকল দে এই হ'ব লঘুনত আৰু একো নেলাগে ধন্যবাদ